तो हर हर महादेव गाइस। तो गाइस आज भिडिओ तो महादेवर नामेरे स्टार्ट करिसु। तो गाइस जेहेतु आज महाशिवरात्रि तो सकलोके मोर फाলৰ পৰা महाशिवरात्रि शुभकामना जनालो আৰু সকলোৰে মংগল হওক যাতে আপোনালোকে মোৰ মংগলটো কৰি দিব ভিডিওটো শ্বেয়াৰ সাবস্ক্ৰাইব কৰি পেলাই। তো গাইস আজি পলক ভিডিওটো আপোনালোকক महाशिवरात्रिত কেনেকৈ কি কৰো কি হয় আমাৰ ইয়াত তো সব দেখাইছো। গাইস ভিডিওটো চাই থাকক এন্ডলৈকে। গাইস আমাৰ গাঁৱত মানে তিনিভাগ মন্দিৰ আছে। তো তাৰে তিনিভাগ মন্দিৰৰ পৰা মেইন মন্দিৰ ভাগলৈ গৈ আছো আমি। তো এয়া দেখিছে গাখীৰ লৈ গৈ আছো আৰু গোটাত দিব লাগিব। এতিয়াতো সুস্থ হৈ আছো কিন্তু পিছত ভিডিঅ' বনাব পাওঁনে ন সেইটোহে নাজানো। অলপ পিছতো গোটা খাই পেলাই একদম ক'ত উৰি ফুৰিম সেইটোৱে ঠিক নাই। তো গাইস গৈ আছো মেইন মন্দিৰ ভাগলৈ। প্ৰথমে সেই ভাগলৈকে যাওঁ তাৰপিছত বাকী মন্দিৰবিলাকলৈ যাম আৰু ক'ৰবাত যদি বাহিৰতো যাওঁ গাঁৱৰ পৰা তেতিয়া আপোনালোকক দেখাম ভিডিঅ'টোত ক'ত যাওঁ। তো গাইস এইটো আমাৰ শিৱ মন্দিৰটো সকলো মানুহৰ সমাগম হৈ আছে ইয়ালৈ। আহি আছে মানুহ। তো এই মন্দিৰৰ ভিতৰৰ পৰিৱেশ বাবাৰ ভক্তখিনিয়ে চাকি বন্তি হাতত লৈ পেলাই আহি বাবাৰ চৰণত এগছি চাকি বন্তি জ্বলাইছেহি। তো গাইস এইটো শিৱ মন্দিৰটো মানুহ বহি আছে এইপিনে আৰু এইপিনে খুৰাহঁতে প্ৰসাদ চসাদ কাটি আছে। तो गाइस इवने खिचड़ी बनाए से खिचड़ी तो गाइस आमी प्रसाद লৈ ললো। এতিয়া বৰ্তমান প্ৰসাদ খাই লওঁ তাৰপিছত খিচৰি বনাই আছে তাৰপিছত গোটা বনাব গোটা খাম খিচৰি খাম। তাৰপিছত এইপিনে দেখিছে গোটেই বাচ্চা বাৰ্ডি আড্ডা পৰি মাৰি আছে। আগতে সৰুতে আমি সিহঁতৰ নিচিনাকৈ আগতে সৰু যেতিয়া হৈছিলোঁ মন্দিৰত আহি পেলাই সিহঁতৰ নিচিনাকৈ দৌৰি গৈ ফুৰোঁ এইবিলাক গোটা চোটা খাই বহুত ঘূৰি ফুৰোঁ ঠিক নাই কৰি থাকোঁ। গাইস একবাৰ মোৰ ছাবস্ক্ৰাইবাৰ আহি গ'ল। ছাবস্ক্ৰাইব কৰি থৈছনে নাই ভিডিঅ' তই কৈছনে? কি নব খাই চলা দুটো দুই নব খাবিনে নাই আৰু অলপ পিছত তোক দেখাম কেনেকুৱা হৈ গ'ল। ময়ো পাই বাবাৰ শৰণত সেৱা এভাগ লৈ ল'লোঁ মোৰ লগতে মোৰ ঘৰখনৰ মংগল হোৱাৰ। এইটো চাৰি মেইন বস্তু গোটাটো বনাই এইটো মেইন বস্তু গোটা মেইন বস্তু খিচুড়ি বনাই আছে। তো গাইস চাওক কুকুৰটোও ভাগলাটো খাই আছে। কুকুৰেও ভাগলাটো খাইছে দেখিছে। আজি কুকুৰটো ধলং পলং হৈ ফুৰিব গোটেই। আৰু এভাগ মন্দিৰলৈ গৈ আছোঁ। এভাগ মন্দিৰ মানে একে আপোনাৰ গছ গছনিৰ মাজত থকা নিচিনাকৈ আছে। চ' এইটো চাইডে এনেকৈ আগলৈ এই গছৰ মাজত আছে। চ' তালৈ গৈ আছোঁ এতিয়া। তো গাইস চাওক কেনেকৈ জংঘলৰ মাজেদি যাবলগীয়া আছে। জংঘলৰ মাজেদি গৈ আছোঁ এইপিনে গোহাঁই খাল দেখিছে জংঘলৰ মাজে যাবলগীয়া আছে শিৱৰাত্ৰি খাব মন্দিৰলৈ। সেইভাগ মন্দিৰ ভাগ পাই গ'লো। ইয়াত অলপ পিছত নামিব। খোৱা বস্তু ইয়াত খিচিৰি দি আছে খাই লওঁ। সেই গিলাচ প্ৰথম গিলাচ গোটা এতিয়া বৰ্তমান আৰম্ভণি আৰু কেই গিলাচ খাওঁ ঠিক নাই আজি। তো গাইস পাৰ্টি চাগে এসোপা নিচা আবে গোটেই পাৰ্টি এসোপা চব শুই আছে নিচা চবৰে নিচা। অ ভাই নিচা লাগিছে নে কিবা? দেখিছে গোটেই নিচাত লাগিছে আৰু নিচা দেখিছে চব গোটা খোৱা পাৰ্টি। সেয়াই আৰু মন্দিৰৰ পৰিৱেশ সৰুৰে পৰাই সেইটো মন্দিৰতে আহি বহুত স্মৃতি জড়িত হৈ আছে এই মন্দিৰটোতে। আৰু প্ৰায় আজিৰ দিনটো বৰ বিশেষ বুলিয়ে ক'ব পাৰি কাৰণ কি আজিৰ দিনটোতে গোটেই শৈশৱকালৰ সকলো বন্ধুকে লগ পোৱা যায়। তো গাইস 15 নম্বৰ গ্লাছ গোটা 15 নম্বৰ গ্লাছ খাই লওঁ। গাইস একবাৰ চাওক নিচা পোৱালি দেখিছে হা ক'ত লুকাই আছে
नहीं अभी और सुनिए। तो गाइस निशा चाहे देखी सब पाली वाला को बाकी वाला बातें हो रही है ये गाइस तेरे साथ गाइस देखिছে নে নিশা দেখো এখন এটো কি হলো কেমেৰা ডুবে গাইস দেখিছে এইবিলাক ক্লাছলি নিশা এই যে নিশা কি কৈ আছে নিশাত নেজানো হেৰি তো গাইস মোৰ নিশা লাগিছে বাই বাই আজিলে তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই গাইস বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই